নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভৱেন চৈকাৰী। মই আজি ট্ৰি হাউচলৈ ফুৰিব যাম আৰু চাই মজা লাগিব কিন্তু ট্ৰি হাউচ গছৰ ওপৰত ঘৰ। লেটছ গো। এতিয়া এখন কোলা নদী পাম। কোলা নদীৰ চাৰিওফালে পৰিৱেশ ইমান ধুনীয়া, চাব পাৰে ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া। আৰু কোলা নদীৰ পানী কেতিয়াও পৰিষ্কাৰ নহয়, পানীটো সদায় কোলাই বৈ থাকে। আমি ট্ৰি হাউচ গৈ পোৱাৰ আগতে দুখন নদী পাৰ হ'ব লাগিব। প্ৰথমখনৰ কলা নদী, যিহেতু এতিয়া আমি কলা নদীতে আছোঁ। কলা নদী পাৰ হৈ আছে আৰু এখন নদী পাম, যিটো নদী ট্ৰি হাউচৰ ওচৰতে আছে আৰু তাতে পানী নাথাকে। ওপৰত বৰষুণ দিলেহে হঠাৎ পানী আহি যায়। সেইৰা আমি ট্ৰি হাউচ আহিছোঁ। ওদালগুৰি জিলাৰ এখন পৰ্যটনস্থলী, মানুহে ইয়াতে খাবাহে আহে। ওপৰত এই ভৱেন থাক থাক। This way, minute. এয়া মই আহি পালোঁ ট্ৰি হাউচলৈ। ইয়াৰ চাৰিওফালে পৰিৱেশটো খুবেই ধুনীয়া আৰু দূৰ দূৰণিৰ পৰা বহুত মানুহ ফুৰিবলৈ আহে ইয়াত। মজা লাগিছে কিন্তু মজা। সঁচা কথা ক'বলৈ গ'লে আজিলৈকে ট্ৰি হাউচত উঠি পোৱা নাই। আজি উঠিম, যেনেকৈ নহয় আজি ট্ৰি হাউচ উঠিহে যাম। ভাগৰ লাগি যায় দেখোন। কিমান খটখটি আছে ঐ। চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ আৰু ধুনীয়া ফ্ৰেছ অক্সিজেন বলি আছে। ইয়াত আহিয়ে মনটো সন্তুষ্ট লাগি যায়, মজা লাগিছে কিন্তু। মই আপোনালোকক অলপ ইয়াৰ চাৰিওফাল সৌন্দৰ্যটো দেখাবলৈ চেষ্টা কৰোঁ। চাব পাৰে ধুনীয়া পৰিৱেশ। সকলো মানুহ ফুৰিবলৈ আহে, আপোনালোকে আহিব বুলি আশা থাকিল।